কওকচোন আপোনাৰ কি হৈছে? স্যার মানে মোৰ ঠিক কৰিলে যাব লাগে স্যার। হা কি কলা? হয় স্যার, ঠিক কৰিলে যাব লাগে স্যার। ঠিক কৰিলে যাব লাগে? ওৰা কি কৈছে আপুনি? মই ধৰিব পৰা নাই। কি কৈছে আপুনি? স্যার মানে হাগুনি হৈছে স্যার। আপোনাৰ হাগুনি হৈছে? হয়, মোৰ হাগুনি হৈছে স্যার। তেনেহলে খোজটো বহুত পনীয়া নেকি বাৰু? হয় স্যার, একদম পনীয়া স্যার, কিলকিলাই যায় স্যার। হা কিলকিলি যায়? কি কৈছে এওঁ? মানে স্যার এওঁ খোজটো বহুত পনীয়া। তাকেতো সুধিছো মই। এখেতে আকৌ কিবা কিলকিলি যায় বুলিহে কৈছোন। সেইটোকে কৈছো স্যার, মানে মোৰ খোজটো বহুত পনীয়া, একদম বহিলে হ'ল, বল দিব নালাগে, একদম কিলকিলাই যায় স্যার। যেন একেবাৰে কি বানপানীহে। হা বানপানী? বাবা কি পেচেণ্ট আহিলে এইটো? ঠিক কৰে কিলকিলাই যায়, বুজি পাৱাই টানেই। কি কয় এওঁ? ওৰা আপোনাৰ খোজটো কিমান পনীয়া সেইটো সুধিছো মই। স্যার বহুত পনীয়া, একদম আমাৰ হয়নাৰ দোকানৰ ঘুগুনি হেন। হা হৰণৰ দোকানৰ ঘুগুনি? হয় স্যার, একদম হয়নাৰ দোকানৰ ঘুগুনি হেন স্যার। হৰণৰ দোকানৰ ঘুগুনি? ওৰা হৰণৰ দোকানৰ ঘুগুনি আকৌ কেনেকুৱা? স্যার খাই পোৱা নাই নেকি আপুনি হয়নাৰ দোকানৰ ঘুগুনি? নাই পোৱা। পিছে স্যার খালে গম পাব দে। হা কি কলা? তোমাৰ খোজটো গম পাবৰ কাৰণে মই এতিয়া হৰণৰ দোকানৰ ঘুগুনি খাব লাগিব? নাই নাই স্যার, মই সেইটো কথা কোৱা নাই। মানে কেতিয়াবা হয়নাৰ দোকানৰ ঘুগুনিটো খালে গম পাব আৰু আপুনি হয়নাৰ দোকানৰ ঘুগুনি কিমান পনীয়া। হ'ব দিয়া এতিয়া মুখখন আ কৰাচোন, আ কৰা। কি ডাক্তৰে বেমাৰ হৈছে ক'বাত, চাইছে দেখোন ক'বাতেই। ৰ'বা দেই তোমাৰ চকুটো চাই লওঁ মই। হ'ব দিয়া এতিয়া মই বাৰু তোমাৰ কাৰণে কেইটামান দৰৱ লিখি দিম আৰু তুমি বেজি এটা ল'ব লাগিব। বেজি? বেজি আৰু চেলাইন এটা ল'ব লাগিব। স্যার মই বেজি চেলাইন ল'ব নোৱাৰিম স্যার। ল'বতো লাগিব, নহ'লে তোমাৰ কেনেকৈ ভাল হ'ব হাগুনি? নাই নাই স্যার, মোক বেজি দিব নালাগে স্যার, লাগিলে দৰৱকে দিয়ক স্যার। মই মানে বেজি ল'ব মই নোৱাৰিম স্যার, মোৰ বেজাই ভয় লাগে স্যার। ভয় কৰিলেতো নহ'ব, বেজি ল'লে ভাল হ'ব। নাই স্যার, মই বেজি লৈয়ে পোৱা নাই স্যার, মাত্ৰ কৰোণাৰ বেজিকেইটা কিবা কৰি লৈছো স্যার। এনেকৈতো নহ'ব, তুমি বেজি আৰু চেলাইন ল'বই লাগিব, নহ'লে তুমি দুৰ্বল হৈ যাবা। হয় স্যার, এওঁৰ কথা নুশুনিব, দি দিয়ক। দিবতো লাগিবই চেলাইন আৰু বেজি, নহ'লে কাইলৈ এওঁ বহুত দুৰ্বল হৈ যাব। হয় স্যার, দিয়ক স্যার। মই লিখি দিম, আমাৰ চিষ্টাৰে দিব। অলপ সময় ৰোৱা তোমালোক, মই আহি আছো। হয় স্যার। তুমি মোক ক'ত লৈ আহিলা? কি ক'ত লৈ আহিলা? মেডিকেলত লৈ আহিছো। মেডিকেলত আনছা নে ক'ৰবাত আনছা? মেডিকেলত আনছা? মই নাহো বুলিয়ে কৈছিলো দেখোন। নাহিলে ক'ত ভাল হ'ব আপোনাৰ? হ'লেও মই বেজি ল'ব নোৱাৰো। বেজি নল'লে হ'ব আহিছে। নলওঁ মই বেজি। সেই লাগিলে মই ঘৰত যাই আঠিয়া কল খাই আহিলো ভাল কৰিমেই, তথাপিও মই বেজি নলওঁৱেই। আৰু এইডাল কি ডাক্তৰে? বেমাৰ হৈছে ক'ত, চাইছি ক'ত? বেমাৰ হৈছে মোৰ পেটত, চাইছি মোৰ চকুত। এনেকে আৰু ক'ত বেমাৰ ভাল হ'ব? আৰু এই ডাক্তৰৰ বেজি লৈ মোৰ বাহে লাগব, গতিকে মই যাওঁ। কি কওক যে? ঘৰত যাম মই। ঘৰত গ'লে ক'ত ভাল হ'ব আপোনাৰ? নহ'লেও নাই, মই বেজি লোৱা নাই। আৰু ই যিহে ডাক্তৰ, বেমাৰ হৈছে ক'ৰবাত, চাইছি ক'ৰবাত, এনেকে ভাল হ'ব বেমাৰ, সেইগিলা বাদ দি মই যাওঁ মানে মই আহিলোৱে। ক'ত গ'লে আপুনি? ক'ত গ'লা? কি হ'ব এই মানুহটোৰ লগত? অকমানো বুজি নাপায়, কি বুৰ্বক মানুহে। ক'ত গ'লে? স্যাৰ নক'ব দিয়ক, এওঁ গুচি গ'ল, বেজি লোৱাৰ ভয়তে গ'ল স্যাৰ। বেজি লোৱাৰ সৈতে গ'ল? কি হ'ব? হয় স্যাৰ, বেয়া নাপাব, তেওঁ ভয়তে গুচি গ'ল স্যাৰ, মই বুজাবই নোৱাৰিলো। তাকেতো। আপুনি এটা কাম কৰক, মই কেইটামান দৰৱ লিখি দিওঁ, আপুনি নি খুৱাই দিব। হ'ব স্যাৰ, দৰৱকে লিখি দিয়ক আৰু। মই দৰৱ লিখি দিছো। বাপ্পা ঐ, বাচলি দৈ মই কেম্বাকে। কি ডাক্তৰ তাত লৈ গৈছিলি মোক? বেমাৰ হৈছে ক'ৰবাত, চাইছি মোক ক'ৰবাত, সেনকে চাই পেলাই মোক বেজি দি মাৰিব আহিছি। এনে মই থাকবা পৰা নাই হাগিনীৰ কোবত। ই মোক মুখত চাই, চকুত চাই হাগিনীৰ বেজি দিবা আহিছি। বেমাৰ হৈছে মোৰ ক'ৰবাত, চাই আছে ক'ৰবাত। কি ডাক্তৰ ই, মাল্লা হৈ আজি মোক। বাপ বাচলো দে কোনো মতে, লাগিলি মই হাগি হাগি মৰিমেই, তেওঁ এই ডাক্তৰৰ বেজি লৈ মৰিবা নোৱাৰা। কি বেজি দিব লাগে? চকুত চাই, মুখত চাই হাগিনীৰ বেজি দিবা আহিছি। ডাক্তৰ ওলাইছি। আকৌ ঠিক কৰিছি। আকৌ লাগিলে মোৰ হাগা। হাগিয়া হয়। ক'ত গেলে এওঁ? লেট্ৰিনতে গেল নেকি আকৌ? কি হ'ব মানুহটোৰ লগত? বেজিও নলয়, আকৌ বা দৰৱ খাই নে নাখায়? হ'লেও দৰৱখিনি থৈ যাওঁ ৰ। কি আনছা এইগিলা? কি আনছা মানে? দৰৱ, বেজিটো নললিয়ে, এই দৰৱকেইটা খাবি, নহ'লে হাগি হাগি মৰি যাবি। লাগিলে মই হাগি হাগি মৰিমেই, তথাপি এই ডাক্তৰৰ দৰৱ নাখাওঁৱে মই, তাৰ দৰৱ খাই মৰবা নৰোৱে মই। দৰৱ খালে মানুহ মৰে নেকি? সেই ডাক্তৰৰ দৰৱ খালি মোৰ বেয়া লাগব। যেনকে আহি বেমাৰ চাইছি, বেমাৰ হৈছে মোৰ ক'ৰবাত, চাইছি দেখোন ক'ৰবাত আহি। বেমাৰ সেনকে চাবই। সেনকে চাবা আহিছি, নাখাওঁ মই তাৰ দৰৱ। নাখায়? তেনেহ'লে আপুনি যি কৰে কৰকে, মই যাওঁ। দৰৱ খাম মই, অলপ ঘুমে লৰ। আকৌ লাগিলেই, যাবাই লাগিলে আকৌ। ইতেহে ৰক্ষা ঐ। আকৌ আহিছে, গেলে নেকি? কি কৰিম এই? আকৌ আহিছে।
বল পৰি গেলে কি কৰিম এই দৰৱকেইটা খাই দিওঁ নেকি নৰাহে চাওঁ ৰ কিবা দৰৱ দিছে হা আহাৰৰ পিছত খোৱা মানে খাওঁ নদেখাব লাগব এইটো দেখো আহাৰৰ মাহে হয় খাওঁ নদেখাব পাৰিমি দে যি হ'ব হ'ব এই ঘুমিয়ে থাকো ওৰা উঠকচোন ওৰা শুনছিনে উঠকচোন কি হ'ব এটা মানুহটোৰ আগতে ঔষধ খাব দিলেও নাখায় বেজিও নলয় কি হ'ব এটা মানুহটোৰ ওৰা উঠকচোন নুঠেচোন জোৰে মাতো উঠকচোন ওৰা ক'ত লৈ আহিলে মোক ক'ত মানে মেডিকেলত লৈ আহিছো আপোনাক হা আকৌ মেডিকেলত আনছা আপুনিচোন হাগেদি উঠিব নোৱাৰা হৈ গৈছিল হয় নেকি আপুনি দৰৱ কেইটা খাব দিওঁতেও নাখালে নহয় ওৰা সেইকেইটা দৰৱ কেনেকে খামেই কি কেনেকে খামি পানী দি সেই নহয় সেইকেইটাত দেখোন আহাৰৰ পিছত খাব বুলি লেখাই আছে সেইকাৰণে মই নাখালো শাওনত খাব লাগিব বুলি হা ওৰা আপুনি কি বুৰ্বক মানুহে আহাৰ মাৰ কথা কোৱা নাই নহয় আপোনাক খাদ্য খোৱাৰ পিছতে খাবলৈ দিছিল হা হয় নেকি ভাত খোৱাৰ পিছত খাব দিছিল আপোনাক হা মই আকৌ আহাৰৰ পিছত শাওনত খাব দিয়া নাপাইছিলো এই কি হ'ব আপোনাৰ লগত